নমস্কাৰ, কি খবৰ? সকলোৰে ভালনে? মোৰ ভালে। আজি বহুত দিনৰ পিছত মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ এটা সুন্দৰ ভিডিঅ'ৰ সৈতে। বিহু গ'ল, বিহু যোৱা বহুত দিন হ'ল। বিহু একো ভিডিঅ' নবনালোঁ, কিন্তু বিহুৰ দেৰিকৈ হ'লেও বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিকালি ভিডিঅ'বিলাক বনাবলৈ কিবা টাইম নাপাওঁ, মানে বনাম ইটোৰ পিছত সিটো বনাম বুলি ভাবি আছিলোঁ, কিন্তু বনাবলৈ হোৱা নাছিলে। সময়ে নহয়গৈ বনাবলৈ, বনাই থওঁ কিছুমান ভিডিঅ' তেনেকৈ থাকে, দিয়া নহয়। আৰু আজি এটা বস্তু মানে ৰেচিপি বনাম আৰু সেইটো ভিডিঅ' দিম। কি ৰেচিপি নকওঁ, সেইটো দেখিলে গম পাব। তেনেহ'লে বেছি দেৰি নকৰোঁ, ব'লকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু যদি ভাল লাগে শেষত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্টটো কৰিব দেই। তেনেহ'লে ব'লক। আমাৰ আজি স্পেচিয়েল হৈছে বইল চিকেন। তাৰ বাবে লৈছোঁ আদা, থেতালি লৈছোঁ নহৰু, জলকীয়া আৰু বিলাহী। আনফালে আছে পিঁয়াজ আৰু লাই শাকটো লাগিবই। এইখিনি ভালদৰে ধুই মেলি ঠিক কৰি লৈছোঁ আৰু বনাম মই কুকাৰত, একেবাৰে ইজিকৈ। কুকাৰত মই 1 চামুচ তেল দিছিলোঁ, কিন্তু দেখাবলৈ নহ'লে তেল মানে একদম নামমাত্ৰহে দিছোঁ। তাতে বিলাহীখিনি প্ৰথমতে ভাজি লৈছোঁ, যাতে বস্তুটো লাগি নধৰে, সেইকাৰণেহে মই তেল দিছোঁ। অকণমান মিঠাতেল, একদম অলপ। এফালে বৌয়ে বনাই আছে চিকেন কাৰী। চিকেন সৰহকৈ আনিছিলে, তাৰে দুভাগ কৰি থোৱা আছে। এভাগ বৌয়ে বনাইছে সেইটো কাৰী, এফালে মই বনাইছোঁ বইল। জলকীয়াকেইটা দি দিলোঁ ফালি লোৱা। সেইখিনি ভালদৰে লৰাই ল'ম, ভাজি লৈছোঁ। তাৰপিছত দিছোঁ পিঁয়াজ 3টামান হ'ব, মিডিয়াম চাইজৰ। পিঁয়াজটো ডাঙৰকৈ অলপ কাটি এইখিনিও ভালদৰে ভাজি ল'ম। তাৰপিছত দি দিছোঁ আমাৰ মাংসখিনি। মাংস কিমান আছে মই ক'ব নোৱাৰিম, কাৰণ দুভাগ কৰা হৈছে। মাংসখিনি দি মই ভালদৰে লৰাই দিছোঁ বস্তুখিনি, গোটেইখিনি মিলি যোৱাকৈ। তেলটো এইটো কাৰণে দিছোঁ যাতে কুকাৰত লাগি নধৰে। আৰু নহৰু আৰু আদাখিনি দি দিলোঁ। বইলত তেল নিদিয়ে, কিন্তু লাগি ধৰিব বুলিয়ে নাম মাত্ৰহে দিছোঁ। সেইটো দেখুৱাবলৈ নহ'লে থাকি গ'ল। অকণমান দিছোঁ জালুক দিলে ভাল লাগে। আৰু এইটো হৈছে মেইন বস্তু, এইটো হৈছে বাঁহ গাজৰ খৰিচা। এইটো সৰুকৈ মই কাটি ল'লোঁ, কাটি থৈছোঁ আৰু দিম। তাৰপিছত সোৱাদ অনুসৰি দিম নিমখ। বৰ্তমান ইমানেই দিছোঁ, কিন্তু যদি পিছত কমে অকণমান দিম, যদি নকমে নিদিওঁ। হ'ব নিচিনা লাগিছে। ভালদৰে লৰাই লৈ এতিয়া মই ইয়াতে দি দিম মাংসটো। চাওকচোন সিজিছে প্ৰায়। ভাজি আছোঁ, মই বহুত দেৰিৰ পৰা ভাজি আছোঁ। মাংসৰ পানী এৰি দিছে বাৰু। এতিয়া মই ইয়াতে দি দিম গাজখিনি। বইলত এইটো দিলেহে ভাল লাগে। আৰু মেজেঙা দিব লাগে, কিন্তু মেজেঙা নাই, সেইকাৰণে বাঁহগাজ দিছোঁ। এয়া পানী এৰিলে চাওকচোন, তলত পানী হৈ আছে। এইখিনি ভালদৰে ভাজি ল'লোঁ। ভাজি লোৱাৰ পিছত এতিয়া দি দিছোঁ লাই শাকখিনি এনেই ডাঙৰকৈ কাটি থোৱা আছে, মিহিকৈ কটা নাই। ডাঙৰকৈ কাটি এইখিনি লাই শাক দি দিলোঁ। দি পেলাই ভালদৰে লৰাই ল'লোঁ। সেইখিনি দেখুৱাবলৈ থাকিলে। আৰু মই দিছোঁ গৰম পানী। ঠাণ্ডা পানী দিলে সেৰসেৰীয়া লাগিব, সেইকাৰণে গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী দি ভালদৰে লৰাই মই ঢাকনখন লগাই দিম। মাংস প্ৰায় সিজিলে, আৰু ঢাকন দি মই 2 বা 3টা হুইছেল অহালৈকে এৰি দিম। পানী কম হোৱা যেন লাগিলে, মানুহ 4-5জনমান হ'ব, সেইকাৰণে পানী দি মই ঢাকনখন লগাই দিম। এতিয়া মই ঢাকনখন খুলি ইয়াতে মই দিছিলোঁ মান ধনিয়া আৰু ধনিয়া, আমাৰ যিটো নৰ্মেল ধনিয়া পাত, সেইটো কিন্তু দেখুৱাবলৈ নহ'লে। তাৰপিছত আকৌ ঢাকনখন লগাই দিলোঁ মই অকণমান দেৰিৰ কাৰণে, যাতে সেইখিনি বস্তুখিনি ভালদৰে যাতে অকণমান গৰমতে বইল হৈ পেলাই তাৰ লগত মিলি যায়। তেনেকৈ এয়া আমাৰ বইল চিকেন ৰেডি। একদম সহজতে, একদম কম সময়তে বনাব পৰা এটা ধুনীয়া ৰেচিপি। এয়া দেখিয়ে খাওঁ খাওঁ লাগিছে। গোন্ধটো যে নকওঁ আৰু, বহুত ধুনীয়া হৈছিলে গোন্ধটো। বাউলটোত গোটেইখিনি উলিয়াই
হৈ গৈছে, প্ৰায় জোলখিনিহে আছে। এইখিনি ফটোকেইখনমান মাৰি থলোঁ, তাকে দিছোঁ। ফটোকেইখনত চাওকচোন আৰু বেছি ধুনীয়া লাগিছে, খাওঁ খাওঁ লাগিছে। আৰু ইয়াৰ চুপটো একদম তেলীয়া তেলীয়া হৈছে, অলপ তেল তেল লাগিছে, সেইখিনি আৰু টেষ্টি। এয়া আমাৰ বইল চিকেন ৰেডি হৈ গ'ল। খাবলৈ বিৰাট ধুনীয়া হৈছিলে, বনাই খাই চাব পাৰে। আৰু এইখিনি হৈছে বৌয়ে বনোৱা চিকেন কাৰী, এইখিনিও ভাল হৈছিলে খাবলৈ। আমি আজি 2খিনি খালোঁ। আৰু আমাৰ আজি স্পেচিয়েল আছিল বইল চিকেন আৰু চিকেন কাৰী।